মোৰ কাৰণে দুখৰ কথা নহয় মই জ্বলাওঁতে গৈছোঁ মই আছিলোঁ তাত মনে মনে চোৰৰ নিচিনা লুকাই ওলাই আছোঁ মই যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক এনেকৈ সাজি দিলে যে মই 17 তাৰিখে মই আৰু শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ পেলাই আমি কি কয় ছিংগাপুৰলৈ গৈছোঁ মোৰ এই কথাখিনি কোৱাৰ পিছত এটা কথাও যদি ইয়াত মিছা ওলায় এটা কথা এক চিকুটো তিল মাত্ৰ যদি ইয়াত মিছা ওলায় বা কোনোবাই যদি প্ৰমাণ কৰিব পাৰে আপোনালোকে ফাঁচীৰ ৰছীডাল লগাই থৈ দিব অসমত মই নিজে ফাঁচীটো নিজে লগাম দিম অসমত যিবোৰ কথা চলি আছে যিবোৰ জল্পনা কল্পনা হৈ আছে আমি দেখিছোঁ যে কিছুমান মানুহে সাজি পেলাই এটা নতুন ষ্টৰী বনাই পেলাই আমাক ইনভলভ কৰিব বিচাৰি আছে সামাজিক মাধ্যমত আমি ইতিমধ্যে দেখা পাইছোঁ যে সামাজিক মাধ্যমত বহুত কথা বহুতে লিখিলে সেইখিনি কথা লিখি আছে যোনে যি পায় তাকে লিখি আছে যোনে যি পায় তাকে ক্ৰিয়েট কৰি আছে মই আজি আপোনালোকক মোৰ কথাখিনি ক'ম আৰু প্ৰত্যেকটা কথা উইথ এভিডেন্স ক'ম আৰু লগতে আপোনালোকক মই আজি ক'লোঁ যে মোৰ এই কথাখিনি কোৱাৰ পিছত এটা কথাও যদি ইয়াত মিছা ওলায় এটা কথা এক চিকুটো তিল মাত্ৰ যদি ইয়াত মিছা ওলায় বা কোনোবাই যদি প্ৰমাণ কৰিব পাৰে আপোনালোকে ফাঁচীৰ ৰছীডাল লগাই থৈ দিব অসমত মই নিজে ফাঁচীটো নিজে লগাম দিম মই ইমানটোলৈকে আপোনালোকক ক'লোঁ যে সেই ৰছীত সেই ফাঁচীটোত মই নিজে উঠিম মোক বেলেগে কোনো উঠাব নালাগে মই নিজে উঠিম যদি এটা কথা তিল মাত্ৰ কথা আপোনালোকে বিচাৰ পায় এই নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰথম কথা নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ ফেষ্টিভেল নহয় মোৰ প্ৰগ্ৰাম নহয় এই প্ৰগ্ৰামৰ আয়োজক হ'ল শ্যাম কানু মহন্ত বেলেগক যেনেকৈ নিমন্ত্ৰণ দিছিলে শ্যাম কানু মহন্তই মোকো নিমন্ত্ৰণ দিছিলে যে এই প্ৰগ্ৰামটোত আহিবা নেকি মই তেতিয়া তাক কৈছিলোঁ যে এটা কথা মই যদি যাওঁ মই এদিনৰ কাৰণে যাব পাৰিম কাৰণ মোৰ বেলেগ মিটিং আছে ডুবাইত যাব লগা আছে এতিয়া কথা হ'ল অভিযোগ ওলালে কেনেকুৱা অভিযোগ ওলালে যে জুবিন গাৰ্গৰ তাত পাৰ্টি হ'ল জুবিন গাৰ্গৰ পাৰ্টিত মই তাত আছোঁ এটা নহয় মই আপোনালোকক কওঁ এটা কেছ ৰেজিষ্টাৰ হ'ল মোৰ নামত কেছ ৰেজিষ্টাৰ হ'ল বঙাইগাঁৱত কিবা নাৰী বাহিনী মই নাজানো কালিহে গম পাইছোঁ মই যে কেছ ৰেজিষ্টাৰ হৈছে কোনোবা নাৰী বাহিনীয়ে কেছ কৰিছে যে মই 17 তাৰিখে মই আৰু শ্যাম কানু মহন্তই জুবিন গাৰ্গক লৈ পেলাই আমি কি কয় ছিংগাপুৰলৈ গৈছোঁ এতিয়া 17 তাৰিখে যে মই ইয়াত আছোঁ তাৰো প্ৰমাণ আছে বহুত 18 তাৰিখে মোৰ চিনেমাৰ প্ৰিমিয়াৰ আছিলে শ্বহীদ প্ৰণামো তোমাৰ চিনেমাৰ প্ৰিমিয়াৰ হৈছিলে আইডু চিনেমা হলত তাত এক সোপা চিনেমাৰ গোটেই ফ্ৰেটাৰ্নিটিটো আছিলে আপোনালোকৰ মাজতো মিডিয়াৰ মানুহ নিশ্চয় আছিলে তাত আপোনালোকেও চাগে তাত আছিলে বহুত মিডিয়াৰ মানুহ আছিল মিডিয়া হাউচ আছিল তাত মোৰ চিনেমাৰ প্ৰিমিয়াৰ শেষ হ'ল প্ৰিমিয়াৰ শেষ হোৱাৰ পিছত মই গধূলি তাৰপৰা প্ৰিমিয়াৰৰ পিছত 7:50 মোৰ ফ্লাইট আছিল কলকাতালৈ 18 তাৰিখে মই কলকাতা গৈছোঁ এতিয়া এই আপোনালোকক আমি প্ৰেছ মিটত সব মোৰ টিকেট বৰ্ডিং পাছ ইমিগ্ৰেশ্যন টাইম সব লিখা আছে কাৰণ বাহিৰতো আৰু এনেই যাব নোৱাৰি ইমিগ্ৰেশ্যনত ষ্টাম্প মাৰা যায় ষ্টাম্প মাৰা আছে গতিকে এইটো বৰ্ডিং পাছ মোৰ এই বৰ্ডিং পাছো আপোনালোকক দিয়া আছে এইটো বৰ্ডিং পাছত সব আছে মই কেতিয়া গ'লোঁ 18 তাৰিখে আমি গৈছোঁ 19 তাৰিখে ৰাতিপুৱা 6:30 বজাত আমি তাত লেণ্ড কৰিছোঁ ছিংগাপুৰ টাইম মই আৰু মোৰ লগত আছিলে মৃগাংক হাজৰিকা আমাৰ গেটৱে গ্ৰেণ্ডিয়াৰ হোটেলৰ অনাৰ যিজন তেওঁ আৰু মই দুজনে গৈছোঁ আৰু আমি তাত অকল সেই মানে একদিনে থকা কথা 19 তাৰিখে আৰু 20 তাৰিখে আমাৰ টিকেট আছিলে আমি তাৰ পৰা ডুবাইলৈ গুচি যোৱা কথা আমি তাত গ'লোঁ 6:30 গৈ পাইছোঁ ওলাই মেলি হোটেল পাইছোঁ 9টা বাজি গ'ল 9টা বজাত হোটেল পোৱাৰ পিছত আমাক হোটেলত ক'লে যে ৰুম নাই ইয়াত মই আপোনালোকক আকৌ জনাই দিব বিচাৰিছোঁ নাইদাৰ মোৰ টিকেট শ্যাম কানু মহন্তই দিছে নৰ মোৰ হোটেল শ্যাম কানু মহন্তই দিছে নৰ মই ইহঁতৰ হোটেলত আছোঁ য'ত ভেনিউ আছিলে মই সব নিজৰ হেৰিত গৈছোঁ আৰু আমি বেলেগ হোটেলতে আছোঁ আমি তেওঁলোকৰ কোনো হোটেলতো নাই হোটেল বুকিং গতিকে হোটেল টিকেট আপোনালোক সব দিয়া আছে ইয়াত আমি গৈ তাত থাকিলোঁ 9টা বজাত আমি যাই যেতিয়া হোটেলত গ'লোঁ আমি ৰুম নাপালোঁ ইহঁতে ক'লে 10টা মানত পাই যাব 10টা মানত আকৌ যেতিয়া ৰুমটো পাইছোঁ জেনেৰেলি কি হয় যেতিয়া আমি বাহিৰত বিদেশত যাব আপোনাৰ ফ্লাইটতটো টোপনি নধৰে মোৰ তেনেকুৱা গতিকে খোৱা নহ'ল গৈ পাই ৰুমটো পাই পেলাই আমি শুই থাকিলোঁ মই শুই থাকিলোঁ মৃগাংক হাজৰিকা আমি দুটাই শুই থাকিলোঁ তাত আমি শুই যোৱাৰ পিছত 3টামান বজাত আমাৰ ভোক লাগিলে
ভোক লগাৰ পিছত আমি মৃগাংক মোক ক'লে যে আমি ভাত খাওঁ ক'ৰবাত ভাত পাম নেকি হোটেলত আমি চেক কৰিলোঁ হোটেলত ক'লে যে ভাত ক'তো নাই ৰাইচ ক'তো নাই ইহঁতৰ হোটেলত তো আমি ওলাই গ'লোঁ বোলে বল বাহিৰত যাওঁ ক'ৰবাত আমি ৰাইচ পাম বিচাৰি 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 ৰাইজৰ দোকান এখন পালোঁ যে ৰাইচ আৰু কিবা হাৰ্বেল চিকেন তাত আছিলে মোৰ কপাল ইমানে ভাল যিহেতু মই সেই সেনেকুৱা বস্তু নাখাওঁ মই সেই লৈ ভাতৰ প্লেটটো যেতিয়া দিছিলে তাৰো ফটো তুলি পেলাই এই টাইম ফটো চব আছে মই লৈ পেলাই মোৰ ঘৰলৈ পঠালোঁ কিয় পঠালোঁ কাৰণ এইটো বস্তু খাব ওলাইছোঁ আজি তেনেকুৱা দি পঠালোঁ তেনেকুৱা আছিলে ঠিক ভাতটো খাই থাকোঁতে মোক শ্যামকানু মহন্তই ফোন কৰিলে শ্যামকানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি মই য়েছ পালোঁ তেওঁ মোক ক'লে একদম লাহে লাহেকৈ কথা পাতি আছে মোক ক'লে যে মই এটা মিটিং চলি আছে মোৰ ইয়াতে চব মিনিষ্টাৰবিলাক আছে এই জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে অলপমান খবৰ লোৱাচোন মই ক'লোঁ কাক খবৰ ল'ম সি মই নাম্বাৰটো পঠাই দি আছোঁ নাম্বাৰটো দি আছোঁ তোমাক হোৱাটছআপত মই ঠিক আছে সি মোক নাম্বাৰ এটা হোৱাটছআপত দি পঠালে প্ৰথমতে মই হোৱাটছআপৰ নাম্বাৰটো ফোন কৰিলোঁ মাৰি আছোঁ দুবাৰমান মই ফোনটো পোৱা নাই মেবি বিকজ আইলেণ্ডত আছিলে ক'ৰবাত সেইকাৰণে আইলেণ্ডত চাগে চিগনেল নাই পোৱা নাই মই ফোন ইতিমধ্যে মোক ৰাজেশ ভূঞাই ফোন কৰিলে ৰাজেশ ভূঞাই ফোন কৰি পেলাই মোক ক'লে দাদা ক'ত আছে আপুনি মই ক'লোঁ ইয়াতে আছোঁ ৰ'বা মই গম পাইছোঁ শিকিছে নহয় হাহাকাৰ লগাইছে এক্সিডেণ্ট হৈছে তাৰ বোলে একদম দৌৰক মই গ'লোঁ দৌৰি পেলাই মই দৌৰি গৈ পেলাই তাৰপিছত সেই মানুহজনক পালোঁ মানুহজনক পাই ফোন কৰিলোঁ সি ক'লে যে আমাক অমুক ঘাটত লৈ গৈ আছে মই কোনটো ঘাটত আনি আছে তাৰে আগত কি হ'ল এই ইহঁতে তাৰমানে ইয়টেদি আহি আছে ইয়টেদি যেতিয়া আহে আমি যদি কোনোবাই জাহাজত উঠিছে গম পাব বতাহ চলি থাকে গতিকে ফোনটো অলপ ডিষ্টাৰ্ব হৈ থাকে তো মই সুধি আছোঁ যে এক্সিডেণ্টটো হ'ল কেনেকুৱা সেই মানুহজনক সুধিলোঁ ছিংগাপুৰৰে অসম এছ'চিয়েশ্যনৰ মানুহ হ'ল কেনেকুৱা সি মোক ক'লে যে ডাইভিং হৈ পেলাই হৈছে ডাইভিং সি মোক ক'লে যে ডাইভিং এতিয়া সাগৰত যদি ডাইভিং বুলি কয় কোনোবা আমি কি বুলি ভাবিম আমি ভাবিলোঁ যে স্কুবা ডাইভিং সাগৰত স্কুবা ডাইভিং কৰিব পাৰে ডাইভিংটো ছুইমিং পুলত হয় ওপৰৰ পৰা এইটোতো ছুইমিং পুল নহয় গতিকে স্কুবা ডাইভিঙৰ কথাটো এক্সিডেণ্ট হৈছে বুলি সেই খবৰটো গুৱাহাটীলৈ মই দিছোঁ প্ৰথম যে স্কুবা ডাইভিং কৰিছিল পিছতহে মই গম পালোঁ যে এইটো স্কুবা ডাইভিং নহয় এইটো ছুইমিং যা হওক তাৰপিছত মই টেক্সি ল'লোঁ টেক্সি লৈ পেলাই মই আৰু মৃগাংক দুটাই আমি তালৈকে গৈ পাইছোঁ তালৈকে গৈ পাওঁতে মৃগাংকৰ আনকি মোৰ তাত ছিংগাপুৰ ডলাৰো নাছিলে US ডলাৰ আছিলে মই টেক্সিক দিলোঁ টেক্সিয়ে নলয় যেতিয়া মই পইচাটো তাত চিটত দলিয়াই পেলাই তাক মৃগাংকক কৈছোঁ তই কি মই টেক্সিৱালাক কৈছোঁ কি ফিম মানে তাক চিকিউৰিটি হিচাপত ৰাখ আৰু ইউ ছেটেল হাউ ইউ কেন ছেটেল মই দৌৰিছোঁ কাৰণ মই তাত এম্বুলেঞ্চটো দেখা পাইছোঁ বাহিৰত এম্বুলেঞ্চ আছে মই দৌৰি যেতিয়া গৈছোঁ দূৰত আছিলে গেটটোৰ ওচৰত মোক ধৰি ৰাখিছে পুলিচে একদম নাই যাব নিদিয়ে তো মই হুলস্থুল লগাই দিলোঁ নহয় মোক যাব দিব লাগিব দেৰ ইজ এন এক্সিডেণ্ট ইহঁতক বুজাইছোঁ হেৰি আহিছে তাৰপিছত পুলিচে মানে কোনোবাই তাৰ পৰা দৌৰি আহিলে আছাম এছ'চিয়েশ্যনৰ মানুহ হ'ব দৌৰি আহি পেলাই ক'লে আৰু লেট হিম কাম মানে হেৰি কৰিলে আৰু যে যাব দিয়ক তেওঁ চ' মোক এলাউ কৰিলে ভিতৰত যাবলৈ যেতিয়া মই তাত গৈছোঁ জাহাজ ঘাটত আমাৰ যেনেকুৱা এতিয়া নতুনকৈ এইটো বনাইছে তেনেকুৱা ঘাট আৰু তাত ইয়টখন লগোৱা আছে মই দেখা পালোঁ জুবিনক পাম মাৰি আছিলে এটা আৰু এই জুবিনৰ ভাতৃ যিটো এতিয়াহে গম পালোঁ সেইটো ভাতৃ হয় সন্দীপৰ মই চিনি নাপাওঁ তাক ভাতৃজন সি মানে মুখেদি হেৰি দি আছে তাক তাতে সেইবিলাক কৰি আছে আৰু মই ফাৰ্ষ্ট গৈ তাত চিঞৰ বাখৰ কৰিছোঁ মই মানে সিদ্ধাৰ্থ শৰ্মা আছিল প্ৰথম তাকে কুকুৰ মেকুৰী বুলি মই তাক গালি দিছোঁ বোলে তাক আনিলি কেনেকৈ তহঁতে তাক নাজানো তাক সিদ্ধাৰ্থ ক'লোঁ তই জানো সি বেমাৰ মই জানো সি বেমাৰ মই নেমকেয়াৰ হস্পিটেলৰ অ'নাৰ হয় মোৰ নেমকেয়াৰতে জুবিনৰ ট্ৰিটমেণ্ট কৰিছিলোঁ ইয়াৰ আগৰবাৰ মোৰ ডক্টৰবিলাকে তেতিয়াই আমাক কৈছিলে যে ই চিজাৰ হৈ থৈছে চিজাৰ হোৱা মানুহ পানী আৰু হেৰিত যাব দিব নোৱাৰে পানী আৰু জুইত যাব সি যদি নাযায় সি থাকিব একবাৰ ইউ নিড টু টেক কেয়াৰ তাৰ কেয়াৰ ল'ব লাগিব সেই কেয়াৰটো চাগে নহ'ল তাক যেতিয়া গালি দিছোঁ সি কান্দি আছে সিদ্ধাৰ্থে কান্দি আছে তাৰপিছত পুলিচে প্ৰথমতে মোকো গালি দিলে যে আপুনি কিয় হুলস্থুল কৰি আছে তো মই ক'লোঁ যে ইউ উইল নট আণ্ডাৰষ্টেণ্ড সি কোন হয় আমাৰ কাৰণে তো ইহঁতে ক'লে যে নহয় ব্ৰাদাৰ হয় বুলি ক'লে এনেকুৱা চ' তেতিয়া মোক মই পুলিচক ক'লোঁ ৱাই আৰ ইউ ডুইং ইট হিয়াৰ টেক হিম টু দ্য হস্পিটেল এম্বুলেঞ্চ ৰখি আছে বাহিৰত ইয়াক হস্পিটেললৈ যাওঁ আৰু পুলিচ আৰু এজন কোষ্টগাৰ্ড আছিলে কোষ্টগাৰ্ডে হেৰি দি আছিলে তো পুলিচক কওঁতে পুলিচে মোক ক'লে ইউ কেন টেক হিম মোক ক'লে যে আপুনি লৈ যাব পাৰে বাট দিছ পিপল কেনট গ' মই ক'লোঁ ৱাই ক'লে যে দে আৰ ডিটেইনড যিবিলাক মানুহ তাত আছিলে মানে ইন দি আইলেণ্ড ইন দি য়ট সেইখিনি মানুহক আমি ডিটেইন কৰিছোঁ উই হেভ ডিটেইন দেম তো মই ক'লোঁ যদি আপোনালোকে ডিটেইন কৰিছে ঠিক আছে মই লৈ যাওঁ বলক মোক দিয়ক তাক উই শুড ৰাছ হিম টু দ্য হস্পিটেল চ' ইহঁতে এটা ষ্ট্ৰেচাৰ উঠালে তেতিয়া মই আকৌ চিন্তা কৰিলোঁ যে মই যদি অকলে যাওঁ মোক যদি মেডিকেলৰ হেৰিবিলাক সোধে মইতো নাজানিম সি কি কৰিছে চ' মই পুলিচক বুজালোঁ মই লিভ দিছ গাই এটলিষ্ট ইজ মেনেজাৰ মানে সিদ্ধাৰ্থ মই বোলো এই সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক কাৰণ হি ন'জ কি মেডিচিন তাক খুৱাব লাগে কি খাইছিলে কি খোৱা নাই কি হৈছিলে আমিতো একোৱেই নাজানো তেতিয়ালৈকে সি কি কৰিলে কেনেকৈ গ'ল কিয় গ'ল তাৰপিছত
ইহঁতে পুলিচে এগ্ৰি কৰিলে কিন্তু পুলিচে তাক ক'লে যে তোমাৰ আই কাৰ্ড চাই কাৰ্ড কিবা কিবি ল'লে তেনেকুৱা লৈ পেলাই তাক আহিব দিলে চ' আমি ওলাই আহিলোঁ ওলাই আহি পেলাই তাক এম্বুলেঞ্চত উঠালোঁ এম্বুলেঞ্চত মেচিন আছিলে এম্বুলেঞ্চৰ মেচিনত তাক পাম্প কৰিছে তাৰ হাৰ্টবিলাক পাম্প কৰিছে হেৰিবিলাক লগাই পেলাই সেইবিলাক কৰি আছে এম্বুলেঞ্চত সেইটো কৰিছে তাক মিন টাইম আৰু সি এম্বুলেঞ্চত আগফালে বহিলে সিদ্ধাৰ্থে দি পেলাই আমি ল'লে যে ৰাছ অফ টু দি হস্পিটেল এতিয়া সেইখিনিতো আমাৰ ফটো লৈছিলে লাকিলি এতিয়াতো আমিতো তেতিয়া ভাবা নাছিলোঁ কোনোবাই ফটো লৈ ল'লে কোনোবা এজন মোৰ লগত আছিলে তাত মই আছিলোঁ মৃগাংক আছিলে দুজন ইণ্ডিয়ান এছিষ্টেণ্ট এম্বেচেডাৰ যিজন ছিংগাপুৰৰ এছিষ্টেণ্ট এম্বেচেডাৰ তেওঁলোক আছিলে চ' ইহঁতে লৈ ল'লে আমিতো সেইটো সময়ত ভাবা নাই কাৰণ সেই ফটোগ্ৰাফবিলাক সেইবিলাক বস্তু মই পঠোৱাই নাই আমাৰ নিজৰ মিডিয়া হাউচতো পঠোৱা নাই আজি কিন্তু মই দিবলৈ বাধ্য হৈছোঁ এইবিলাক দেখাই দিবলৈ কাৰণ নহ'লে মোৰ ওপৰতে ব্লেম আহি আছে এতিয়া কথাটো এনেকুৱা হৈ গ'ল কিবা ময়ে অভিযুক্ত হৈ গ'লোঁ নেকি গতিকে তেনেকুৱা কথা গ'ল মই এনেকুৱা মানুহ আছিলোঁ যে জুবিনক মই কেতিয়াও খাবলৈ নিদিওঁ আৰু সি মোৰ ওচৰত নাখায় গৰিমাক সুধিব আপোনালোকে গৰিমাই আনকি এপ্ৰিলত যেতিয়া বেংগলোৰত আছিলে গৰিমাই মোক কৈছিলে চিকুদা আপুনি আমাৰ লগতে থাকা কৰক না আপুনি থাকিলে সি নাখায় সি কণ্ট্ৰলত থাকে তেতিয়া মই গৰিমাক জোকাইছিলোঁ মই কি মেনেজাৰ হ'ম নেকি এতিয়া তাৰ কোৱা কিন্তু মই তাক সদায় বুজাওঁ যে তুমি নাখাবা তুমি খাই তুমি এতিয়া অসমৰ ৰাইজৰ কাৰণে জীয়াই থাকা তোমাৰ নিজৰ কাৰণে জীয়ালা সেইদিনাখন বম্বেত 7 তাৰিখে আমি যেতিয়া বম্বেত প্ৰগ্ৰাম পাতিছিলোঁ ভূপেন হাজৰিকাৰ 100 বছৰীয়া চেণ্টেনাৰী পাতিছিলোঁ সেইদিনাখনো জুবিন তাত গৈছিলে তাত যাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত আমি লগ পাইছোঁ ব্ৰেকফাষ্টত লগ পাই পেলাই 1 ঘণ্টা আমি তাত ব্ৰেকফাষ্ট টেবুলত বহিছোঁ জুবিন তেতিয়া আহিছে এই ফ্লাইটত ৰাতিপুৱা ফ্লাইটত আহি সি তাত আহি পাইছে তেতিয়াও মই তাক বুজাইছোঁ যে তই এইবিলাক খোৱা চোৱাবিলাক বাদ দে এতিয়া তই মানুহ কেনেকৈ আৰু খানা খা খানা জোকাইছোঁ তাক মই যে তোৰ হাতত চা তোৰ ভৰি চা কেনেকুৱা হৈছে আৰু আমাৰ চা সি আকৌ বেলেগক কৈ আছে চা ইমান খায় সেইবিলাক কৰি আছে তাৰপিছত মই সিদ্ধাৰ্থক ক'লোঁ ইয়াক লৈ যা আৰু একদম খুৱাই দে জুবিনক মই বুজালোঁ জুবিন তুমি শুই দিয়া কাৰণ সন্ধিয়া তুমি প্ৰগ্ৰাম কৰিবা আৰু তাত গায়ক ভাল ভাল গায়ক আহি আছে বম্বেৰ কথা সুৰেশ এইটো মই বম্বেৰ কথা কৈ আছোঁ সেই আহি গ'ল প্ৰসংগৰ কাৰণে কৈছোঁ গতিকে তাক মই মানা কৰোঁ তাৰপিছত আমি হস্পিটেল গ'লোঁ তাৰপৰা এই বম্বেৰ কথাটোৰ পিছত ক'ম আপোনালোকক কাৰণ সেইটো প্ৰসংগ আছে ক'ম কাৰণ মানুহে সেইটোৰ ফটো যিটো ব্ৰেকফাষ্ট খাইছিলোঁ সেইটো চেষ্টা কৰিলে বনাই দিবলৈ যে এইটো মানে তাত হৈছে সেইটো ট্ৰাইডেণ্ট হোটেলৰ ফটো আৰু 7 তাৰিখে প'ষ্ট কৰা আছে আমি দেৱজিৎ আমাৰ দেৱজিৎ ভূঞাই 7 তাৰিখে তাৰ হেৰিত প'ষ্ট কৰা আছে 7 ছেপ্টেম্বৰতে সেইটো কিন্তু কোনোবাই বনাবলৈ ষড়যন্ত্ৰ কেনেকৈ চলিছে মই আজি আপোনাক ক'ব যে কোনোবাই বনাইছে এইটো ছিংগাপুৰত মানে ব্ৰেকফাষ্ট খাই আছোঁ বুলি সেইকাৰণে এই প্ৰসংগটো আনিলোঁ যা হওক হস্পিটেল আহি পালোঁ হস্পিটেলত সি এম্বুলেঞ্চটো যিহেতু মোতকৈ আগত আহিছে আমি ৰেড লাইটত ৰখি আহিব লাগে এম্বুলেঞ্চটো ৰখিব নালাগে এম্বুলেঞ্চ ডাইৰেক্ট আহি গ'ল এম্বুলেঞ্চ আগে আহি পাইছে এম্বুলেঞ্চ আহি পোৱাৰ পিছত এম্বুলেঞ্চে তাক সোমাই দিলে ICUত তাক লৈ গ'ল ICUত লৈ গৈ পেলাই ট্ৰাই কৰি আমিও গৈ পালোঁ ইতিমধ্যে গৈ তাক ট্ৰাই কৰি আছে ইহঁতে মই ওলাই আহিছোঁ আমি বাহিৰ মানে কাৰণ ফোন বাজি আছে মোৰ নন ষ্টপ ফোন বাজি আছে ফোন ওলাই থাকে মই তাৰপিছত ফোনটো উঠোৱা ষ্টাৰ্ট কৰিলোঁ যে এতিয়া তাত ট্ৰিটমেণ্ট কৰিছে আমাক ওলাই দিছে আমাকতো সোমাব নিদিয়ে হেৰিৰ পৰা আমাক ওলাই দিলে যে ইয়াত নহয় তেতিয়া হস্পিটেলত অকল মই আছোঁ সিদ্ধাৰ্থ আছে আৰু বাহিৰত মৃগাংক আছে আমাৰ গেটৱে অনাৰ যিজন মৃগাংক সি আছে আৰু ইণ্ডিয়ান এছিষ্টেণ্ট হাই কমিশ্যনাৰজন আছে তেওঁলোক আছে দেই কিন্তু একদম তেওঁলোক নন ষ্টপ আমাৰ লগতে আছে এছিষ্টেণ্ট হাই কমিশ্যনাৰ আমাৰ লগত আছে তাৰপিছত মই তাৰপৰা চবকে ফোন কৰিলোঁ মই ফোন কৰি এনেকুৱা ঘটনা হৈছে এইটো যিমান মানুহক ক'ব পাৰিছোঁ মই কৈছোঁ যাক যেনেকৈ ক'ব পাৰিছোঁ মই কৈছোঁ মোক এজন ডক্টৰে ওলাই আহি পেলাই মোক ক'লে যে তাৰ পালছ নাই কিন্তু মই অফিচিয়েলি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ কাৰণ কিয় নোৱাৰোঁ অফিচিয়েলি যেতিয়া ছিনিয়ৰ ডক্টৰজন আহিব ছিনিয়ৰ ডক্টৰজনে কৰিব তো আমি কি ক'ম আমি কৈছোঁ ঠিক আছে যেতিয়া ছিনিয়ৰ ডক্টৰটো আহিলে ছিনিয়ৰ ডক্টৰে আহি পেলাই মাতি পেলাই আমাক ক'লে যে তাৰ পালছ নাই হি ইজ ন' মোৰ কিন্তু এতিয়া আপোনালোকে যাব পাৰে আমি তাক এতিয়া হেৰি কৰিম বেক কৰিম আৰু আপোনাক একবাৰ দেখাই দিম বোলে নহয় আপুনি দেখাব লাগিব আমাক উই ৱান্ট টু চি হিম দেখাব লাগিব কৈছে ঠিক আছে আমি চব কৰি লওঁ তাক ৰেডি কৰি লোৱাৰ পিছত আপোনাক আমি দেখাই দিম বুলি ক'লে আমাক আমি ওলাই আহিলোঁ ইতিমধ্যে চবকে ফোন যোগাযোগ কৰিছোঁ চবৰ লগত কথা পাতিছোঁ আমি ইহঁতে মোক তাৰপিছত দেখালে ফটো সেই ফটোটো আপোনালোকক দেখাই দিম এতিয়া এইটো এই ফটোটো কোনো দেখা নাই কাৰণ সেইটো ফাৰ্ষ্ট ফটো জুবিনৰ ডেটৰ পিছত এই ফটোটো আপোনালোকক মই এতিয়া দেখাই দিছোঁ এতিয়া যিহেতু এই প্ৰসংগবিলাক ওলাইছে এতিয়া মই এইবিলাক বস্তু মোৰ কোনো দেখুওৱা ইচ্ছা নাছিলে কাৰণ এইবিলাক খুব পাৰ্চনেল ইয়াত টাইমো লিখা আছে চাই লওক 7:23 এইটো আমি সকলোকে এইবিলাক ফটো ভিডিঅ' এইবিলাকো দি দিম আপোনাক
হা নহয় স্ক্ৰীনশ্বট নহয় এইটো একদম তোলা ফটো এইটো তেতিয়াহ'লে এইটো ইণ্ডিয়ান টাইম থাকিব নেকি এইটো তোলা ফটো এইটো মই আপোনাক ছিংগাপুৰ টাইম কৈ আছোঁ দেই দিছ ইজ ছিংগাপুৰ টাইম ঠিক আছে চ' এইটো দেখালে আমাক দেখাই পেলাই ক'লে ইতিমধ্যে আমাৰ কি হৈছে আমাৰ লগত যুঁজ চলি আছে কি যুঁজ চলি আছে ডক্টৰে ক'লে ইউ কেন গ' নাও কাম অন মানডে মানে সোমবাৰে আহিব দিলে যে সোমবাৰে আহক কাৰণ ছেটাৰডে ছানডে ইয়াত চব বন্ধ থাকে ছেটাৰডে ছানডে আপোনালোকে একো নাপাব আপুনি যাব পাৰে তাৰপিছত মই ডক্টৰক বুজোৱা ষ্টাৰ্ট কৰিলোঁ মই এছিষ্টেণ্ট কমিশ্যনাৰক মাতি আনিলোঁ মাতি আনি পেলাই মই ইউ এক্সপ্লেইন মই ক'লোঁ যে নহয় ইয়াক আমি যদি দুদিন আপুনি ইয়াতে ৰাখি থ'ব নোৱাৰে ইউ কেনট কিপ হিম অন এ ছেটাৰডে ছানডে আপুনি ইয়াক ইয়াত ৰাখি থ'ব নোৱাৰিব আপুনি ইয়াক লৈ যাব লাগিব ইয়াৰ পৰা আমি লৈ যাব লাগিব আদাৰৱাইজ আমাৰ ষ্টেট যিটো আছে অসম তাক ইমান ভাল পায় মানুহ ষ্টেট জ্বলি যাব গোটেই ষ্টেটত জুই লাগি যাব জুবিনৰ যে এনেকুৱা হ'ব এই মানুহ হ'ব হেৰি হ'ব আমি আগৰ পৰাই জানিছিলোঁ কিন্তু তাক যি ধৰণে মৰম কৰে আৰু সেই মৰম কৰাৰ কাৰণটো আজি আপোনালোকক মই ক'ম বা মোৰ তাৰ প্ৰতি কিয় ইমান মৰম আছিলে আজি আপোনালোকক মই সেইটোও ক'ম তাৰ নিচিনা যে আত্মা নাছিল অসমত তাৰ নিচিনা মানুহ নাছিল সেইটো মই আজি আপোনালোকক ক'ম আপোনালোকে চক খাই যাব এটা কথা মই আপোনালোকক ক'ম জুবিনৰ বিষয়ে কিন্তু আগতে এইখিনি সমাপ্ত কৰিলোঁ মই তাৰপিছত মই চব কথা ফোনত কৈছোঁ মই পবিত্ৰ মাৰ্গেটৰ লগতো কথা পাতিছোঁ মই কালচাৰেল মিনিষ্টাৰ বিমল বৰাৰ লগতো কথা পাতিছোঁ মই পীযুষ হাজৰিকাৰ লগতো কথা পাতিছোঁ চবকে কৈছোঁ মই যে আমি একদম ইয়াক কিবা কৰি পেলাই ইয়াক কালি নিব লাগিব আমি ইয়াৰ পৰা কাৰণ আমি দুদিন ইয়াক এৰিব নোৱাৰোঁ আৰু ইহঁতক কৈছোঁ আপোনালোকে প্ৰেছাৰ দিয়ক কনচুলেটৰ পৰা গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্ট চ' গভৰ্ণমেণ্টে কাম কৰিছে গভৰ্ণমেণ্টে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে নিজে কাম লাগিছে তেওঁ লাগি পেলাই কৈছে পবিত্ৰও মোক কথা দিছে নহয় কৰি আছোঁ দাদা আমি চব কৰি আছোঁ কৰি পেলাই আমি তাক প্লেনত লৈ আহিম ৰাতি মোক মাননীয় মুখ্যমন্ত্ৰীয়ে ফোন মাৰিছে কৰি পেলাই মোক সুধিলে যে গোটেই কেছটো বুজিলে কি হৈছে কি নাই মই তেওঁক গোটেইখিনি বুজাই পেলাই ক'লোঁ যে এনেকুৱা এনেকুৱা ঘটনা ঘটিছে আৰু এতিয়া মই ক'লোঁ যে এটা চাৰ্টাৰ্ড ফ্লাইট আপোনালোকে ঠিক কৰি দিয়ক আমি তাক হয় মানে যদি পষ্টমৰ্টম নহয় তো 10টাতে ফ্ৰী হৈ যাম আৰু যদি পষ্টমৰ্টম হয় তেনেহ'লে আমি 3টা বজাত মানে সিহঁতেতো 12টাত বুলি কৈছে গতিকে 3টা বজাত যদি প্লেনটো পাই যাওঁ আমি 3টা বজাত লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটী টাইমত 5:30 মানত পাই গ'লোঁ হয় তেনেকুৱা চ' মোক ক'লে নহয় আমি চেষ্টা কৰি আছোঁ হয়তো মই যিটো ভাবোঁ হয়তো সেইটো সময়ত কাৰণ ছেটাৰডে ছানডে আছিলে গতিকে বাকী কাউন্সিলেটৰ হেৰিবিলাকো বন্ধ আছিলে সেই কাউন্সিলেটবিলাকো বন্ধ আছিল গতিকে হয়তো সেইকাৰণে এই কাৰণ ফৰ্মেলিটিজ বহুত থাকে যদি এটা ইণ্টাৰনেশ্যনেল প্লেন চাৰ্টাৰ্ড কৰি আনিব লাগে তাৰ ফৰ্মেলিটিজ কিছু আগৰ পৰা কৰিব লগা হয় গতিকে হয়তো এইটো নহ'ল পিছদিনাখন মই গম পালোঁ যে নহয় প্লেনিংটো এনেকুৱা হৈ গ'ল যে দিল্লীৰ পৰা লৈ যাব যে দিল্লীলৈকে লৈ যাব আৰু দিল্লীৰ পৰা অনা হ'ব গতিকে দিল্লীৰ পৰা যেতিয়া অনা হ'ব বুলি মোক ক'লে তেনেকৈ মই বোলো অঁ আচ্ছা হয় নেকি তেনেকুৱা তেতিয়া মই সুধিলোঁ যে মানে মই কি কৰিম এতিয়া মই লগত যাম নে নাই কাৰণ তেতিয়ালৈকে অলপ খুট খাট এইবিলাক কথা ওলাই আছে সামাজিক মাধ্যমত বোলে কোনোবা লিখিছে কোনোবা সাংবাদিকে লিখি আছিলে সামাজিক মাধ্যমত যে এজন টিভি স্বত্বাধিকাৰীও তাত আছিলে তেওঁ এইটো প্ৰমাণ কৰিব বিচাৰিছিলে যে মই তাৰমানে সেই 18 তাৰিখৰ যিটো পাৰ্টি হৈছিলে তাত জুবিনৰ সেইটোৰো ভিডিঅ' মই পাই গ'লোঁ মোৰ কপাল চাব আপোনালোকে প্লেনত পাইছোঁ মই ঘূৰি আহোঁতে সেই ভিডিঅ'টো পালোঁ মই সেই ভিডিঅ'টো আজি আপোনালোকক দি দিম চব ভিডিঅ'ই চাই লওক আপোনালোকে যে মই কোনোবাটো ভিডিঅ'ত ক'ৰবাত আছোঁ নেকি আৰু থকা প্ৰমাণ সেইটো নালাগে থকা প্ৰমাণটো মোৰ বৰ্ডিং পাছ মোৰ ইমিগ্ৰেশ্যন মোৰ টাইম লিখাই আছে ন চব কেইটাত গৈ পাইছোঁ কি গৈছোঁ গতিকে কোনোবাই সাজি পেলাই যদি মোক ফচাব বিচাৰি আছিলে সেইটো কৰাটো ইমান সহজ নহয় সেইটো মই চবকে কৈছোঁ গতিকে সেইটো ইট ইজ নট সেইটো পইণ্ট নহয় যে সেইটো তাৰপিছত এলিগেশ্যনকেইটা কওঁ মই এতিয়া এলিগেশ্যনকেইটা কৈ দি আছোঁ এইটো কৈ দি আছোঁ মই এলিগেশ্যন ইতিমধ্যে ইয়াত কি হৈছিলে ইয়াত এটা নিউজ ওলাইছিলে আমাৰ ইয়াত আমিতো নাজানো কি নিউজ ওলাই আছে কি নাই এজন মানুহ মই চিনিও নাপাওঁ কোন হয় এজন লুইট কুমাৰ বৰ্মন বুলি এজন মানুহ সেই লুইট কুমাৰ বৰ্মন বোলা মানুহজনে এটা কিবা ফেচবুকত পষ্ট কৰিলে মানে তাৰ কিবা এটা নিউজ আমাৰ ডিজিটেলত পষ্ট হৈছিলে যে সি কোনোবা ACS অফিচাৰক এৰেষ্ট কৰিছে মই সেইটোও নাজানো কোন ACSক এৰেষ্ট কৰিছে কি কৰিছে আৰু সি কিবা পইচা লৈছিল বুলি লুইট কুমাৰ বৰ্মনে এনেকুৱা কিবা এটা নিউজ ওলাইছিলে সেইটো নিউজ ওলোৱাৰ কাৰণে সি কি কৰিছে সি এটা আমাৰ নিউজ দি দিছে যে 18 তাৰিখৰ পাৰ্টিটো টিভি চেনেলৰ মালিকে দিছিলে ইয়ট স্পন্সৰ কৰি লৈ গৈছিলে টিভি চেনেলৰ মালিকে লৈ গৈছিলে সেনেকা কৰি পেলাই সি আৰম্ভ কৰিলে সেইটো কৰাৰ পিছত মোক দুদিন পিছত মোক হেৰিয়ে ফোন কৰিলে নৱনীল বৰুৱাই চিনি পায় মোক ক'লে যে এইটো মস্ত ফাল্টু মানুহ হয় ই এনেকা কৰিছিলে মই তাক কৈ দিছোঁ হেৰি মই নহয় ৰ'ব আপুনি কৈ দিছে কিবা কৰিছে নহয় সি কিবা প্ৰমাণ কৰিব পাৰিব নেকি একো নাই আৰু মই সেইদিনাখনে যেতিয়া সি পষ্ট কৰিছে মই কেছ দিছোঁ তাৰ ওপৰত মই থানাত ৰিচিভ কৰি অনা সেইখনো আছে আৰু সেই কেছটো মই এতিয়া পাৰ্চিউ কৰিমেই কাৰণ কথাটো অলপমান কথাৰ পৰা সামাজিক মাধ্যমটো
আজিকালি আমি সবেই জানো যে ছ'চিয়েল মিডিয়া হ'লেই এইটো যোনে যি পায় তাকে লিখি দিয়ে ছ'চিয়েল মিডিয়াতো বহুত কথা লিখিলে গতিকে তাৰ অভিযোগ যিটো আছিলে 18 তাৰিখ সেইটো প্ৰমাণ আপোনালোকক দি দিছোঁ যে মই 18 তাৰিখে মই গুৱাহাটীতে আছিলোঁ 18 তাৰিখে সন্ধিয়া ইয়াৰ পৰা মই গৈছোঁ 8টা বজাৰ ফ্লাইটত 7:55 ফ্লাইটত আমি ইয়াৰ পৰা কলকাতা গৈছোঁ আৰু কলকাতাৰ পৰা ৰাতি 11:30 বজাৰ ফ্লাইটত আমি ছিংগাপুৰ গৈছোঁ গতিকে তাৰ টিকেট বৰ্ডিং পাছ হেৰি চব আছে ইয়াত 18 তাৰিখৰ পাৰ্টিত মই নাই গোটেইবিলাক দিলোঁ ইতিমধ্যে এইটো প্ৰুভ হৈ গৈছে 18 তাৰিখটো নাই 19 তাৰিখে ইয়টটো কোনে বুক কৰিছিলে সেইটো ওলালে অলৰেডি ইহঁতে নিজেও একচেপ্ট কৰি আছে যে ছিংগাপুৰ এছ'চিয়েশ্যনে এই তন্ময় বোলা মানুহজনে একচেপ্ট কৰিছে যে সি কৰিছে আগতে অভিমন্যু বুলি ওলাইছিলে পিছদিনাখন দুপৰীয়া সেই অভিমন্যু বোলা ল'ৰাটোকো মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ সি আহি পেলাই তেতিয়া ক'লে নহয় দাদা মই কৰা নাছিলোঁ এইটো তন্ময় বোলা মানুহজনে বুক কৰিছিলে যা হওক মই কৈছিলোঁ তোমালোকে প্ৰথম কথা যাবই নালাগিছিলে তোমালোকে আগতে হেল্প জানিব লাগিছিলে তেতিয়া ইহঁতৰো কথা আছিলে যে এই আগৰ পৰা আহিলে ঘূৰে ইয়াৰ লগত ঘূৰে মানে তাৰ লগত যায় আৰু এই এছ'চিয়েশ্যনে ভাবে আৰু তেনেকৈ আমি যে লৈ যাম বুলি সেনেকৈ লৈ গৈছোঁ আমি বুক কৰি পেলাই আমি চব হেৰি কৰিলোঁ ইতিমধ্যে মই সিদ্ধাৰ্থৰ পৰা মই সুধিছোঁ মই আজি আপোনালোকক এইটো ৰাজহুৱা কৰি দিছোঁ একদম মই সিদ্ধাৰ্থৰ পৰা সুধি আছিলোঁ যে জুবিনে কি কৰিছিলে ৰাতিপুৱা যেতিয়া তোমালোকে লৈ গৈছিলা তোমালোকে কি কৰিছিলে সিদ্ধাৰ্থে তেতিয়া সি ক'লে যে ব্ৰেকফাষ্ট খোৱা নাছিলে সি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা নাছিলে ব্ৰেকফাষ্ট নাখাই পেলাই সদায় চবেই আগে ওলায় সি লাষ্টত ওলায় কিন্তু এইবাৰ সি আগত ওলাইছিলে বাকীবিলাকে দেৰিকৈ আহিছে কাৰণ তাৰ ইণ্টাৰেষ্ট আছিলে যে যাবৰ কাৰণে কাৰণ সি সন্দীপন বুলি তাৰ কোনোবা ভায়েক আছিলে সেই ভায়েকক আৰু এই ছোৱালীজনী যে গৈছিলে অমৃত প্ৰভা সেই দুজন প্ৰথমবাৰৰ কাৰণে বিদেশ গৈছিলে ইহঁতক মানে অলপ দেখাব বিচাৰিছিল বোলে যিটো মই গম পালোঁ সি ক'লে তাৰপিছত মই তাক সুধিলোঁ যে নহয় তুমি মোক এটা বস্তু কোৱা যে সি ড্ৰিংক কি কৰিলে সেইটো কোৱা তেতিয়া সি মোক ক'লে যে সি প্ৰথম আহি হোটেলত গৈ পেলাই সি গৈছিলে বাৰটোত কিন্তু তাত খাব নাপালে তাত দিয়া নাই পিছত খালে কি খালে ইহঁতে লৈ গুচি গ'ল ইহঁতে লৈ গৈ পেলাই কি কৰিলে পাৰ্টিত আমি একোৱে নাজানো তাৰপিছত সেইটোতো তাত মই লৈ আনি পেলাই মই নিজৰ কাম চব কমপ্লিট কৰিলোঁ মই গভৰ্ণমেণ্টক জনালোঁ মই প্ৰশাসনক জনালোঁ মই চবকে জনাই দিছোঁ গতিকে প্ৰথম 18 তাৰিখৰ অভিযোগটো ক্লিয়াৰ 19 তাৰিখৰ অভিযোগ দিছিলে যে ইয়টটো মই বুক কৰা সেইটো প্ৰমাণ আনি দিয়ক কোনোবাই যদি এক চিকুটো প্ৰমাণ আনে যে টকাটো দিছোঁ পইচাটো দিছোঁ ফোন জানো মই নাম্বাৰ জানো কিবা জানো তেতিয়াও মোক আহি পেলাই যোনে ধৰে মোক ধৰিব পাৰে জুবিনৰ প্ৰতি মোৰ যিটো আৱেগ আছে চবৰে একে আৱেগ আছে মই জানো তাকো মই সিমানে মোৰ ভাই নিচিনা বাৰু 37 বছৰৰ ৰিলেশ্যন মোৰ জুবিনৰ লগত এদিন দুদিন নহয় কলেজত সি মোতকৈ 2 বছৰ জুনিয়ৰ আছিলে কলেজত মোতকৈ 2 বছৰ জুনিয়ৰ আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ যেতিয়া সিও জুবিন নাছিলে ময়ো সঞ্জীৱ নাৰায়ণ নাছিলোঁ তেতিয়া আমি তেতিয়াৰ পৰা জানো আৰু আপোনালোকে সুধিলে তাৰ পৰিয়ালৰ মানুহ সুধিলে গম পাব যে মই তাক খোৱাটো কেতিয়াও মই তাক এনকাৰেজ কৰা নাছিলোঁ মই তাক সদায় মানা কৰোঁ আৰু সেইকাৰণে হয়তো লাষ্ট কিমান দিনৰ পৰা আমি কেতিয়াও বহাও নাই এই বম্বেৰ কথা যিটো কৈছিলোঁ বম্বেটো আমি বহা নাছিলোঁ নবহিলোৱে ৰাতি নগ'লোৱে কিন্তু কি হ'ল যেতিয়া মই ইয়াতে ঘূৰি আহিলোঁ মোক মানা কৰা গ'ল যে মই তাত যাব নালাগে কিয় কাৰণ মানুহ উত্তেজিত হৈ আছে তাত গ'লে কিবা এটা গণ্ডগোল হ'ব তাত গ'লে মানুহে কথা নুশুনিব তোমাক ক্লেৰিফিকেশ্যন দিবলৈ সময় দিয়া নাযাব গতিকে সেইটো কণ্ট্ৰল কৰিবলৈ আমি নোৱাৰোঁ মই এভৰি ডে প্ৰত্যেক দিনাখন ফোন কৰিছোঁ প্ৰত্যেক দিনাখন ৰিকুৱেষ্ট কৰিছোঁ যে মোক যাব দিয়ক গৰিমাক সুধিলে মই গৰিমাকো ফোন কৰিছোঁ গৰিমাকো মই বাৰম্বাৰ কৈ আছোঁ যে গৰিমা আমি চব পৰিয়াল হয় মই আছোঁ তহঁতৰ লগত মোক যাব দিয়া নাই কিন্তু মই আহিম মই যেনেকৈ যাব লাগে মই যাম কিন্তু মোৰ কাৰণে দুখৰ কথা নহয় মই চলাওঁতে গৈছোঁ মই আছিলোঁ তাত মনে চোৰৰ নিচিনা লুকাই পেলাই আছোঁ মই যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক এনেকুৱা সাজি দিলে হা কি পলিটিকেল ষড়যন্ত্ৰ আছে কাৰ ষড়যন্ত্ৰ আছে মই নাজানো কিন্তু মইতো বেয়া সময়টো কৰি থাকিলোঁ আৰু সেইখিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি চবৰ ৰাইজৰ পৰা বিচাৰিছোঁ যে অসমীয়াৰ ডেফিনেশ্যনটো মোক বুজাই দিয়ক মোক যে ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম চবতকৈ ডাঙৰ শব্দটোৱে হ'ল অনা অসমীয়া আপোনালোকৰ দ্বাৰা চবকে অনুৰোধ জনাইছোঁ মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক CID নহয় CBI ED চবৰ কৰক মই চবৰ লগতে কোঅপাৰেট কৰিম আৰু মই বিচাৰিছোঁ শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিওতো তেনেকৈ চকু মেলি চাই আছোঁ আমিতো একো লুকাই থকা নাই আৰু যদি নাই বোলে নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চৰো পানিছমেণ্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰুৱাই গ'লোঁ সেইটোতো আৰু ঘূৰাই আনিব নোৱাৰোঁ সেইটো